সমগ্র ভারতবর্ষতে আমি আজি 27 তারিখ রাষ্ট্ৰীয় গৌ মাতাৰ ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদানৰ কাৰণে আমি এই গৌ দিৱস আজি পালন কৰি আছো। আজি আমাৰ শুক্লাই বিচিত আমি এই কাৰ্যসূচী ইয়াৰ পৰা আমি আমাৰ ভেৰগাঁও উন্নয়ন খণ্ডলৈ আমি স্মাৰক পত্ৰ এটা প্ৰদান কৰিম অফিচাৰ মহোদয়লৈ। তে আমি সমূহ ভাৰতবাসী ৰাইজক তথা আমাৰ ভেৰগাঁওবাসী ৰাইজক আমি আহ্বান কৰিব বিচাৰিছোঁ যে গৌ মাতাৰ সুৰক্ষাৰ কাৰণে গৌ মাতাক ৰাষ্ট্ৰীয় মাতা প্ৰদান কৰিবৰ কাৰণে যিটো আমি এটা অভিযান লৈছোঁ বা গোটেই ভাৰতবৰ্ষত যিটো আজি এই অভিযান লৈছে, এই অভিযানত সকলোৱে ভক্তপ্ৰাণ ৰাইজে সনাতনী ধৰ্মপ্ৰেমী ৰাইজে আমাক সহায় সহযোগ কৰিব বুলি আমি আশাবাদী। উদ্দেশ্য হ'ল আমাৰ গৌ মাতাক আমি ৰাষ্ট্ৰীয় মাতা হিচাপে আমাৰ মৰ্যাদা দিব লাগে আৰু গৌ হত্যা যিটো হৈ আছে আজিৰ তাৰিখত আমাৰ অসমত যিটো এইটো বন্ধ হ'ব লাগে, এইটো আমাৰ দাবী। এইটোতো এতিয়া আপুনি গৌ মাতাৰ বিষয়ে ক'লে এইটো আজিৰ পৰা ত্ৰেতা যুগৰ পৰা এইটো যুগে যুগে চলি থকা এইটো হয়। গৌ মাতাক আমি ৰাষ্ট্ৰীয় মাতা হিচাপে সন্মান কৰোঁ। আজি আমি চৰকাৰী মৰ্যাদা পোৱা নাই, আমি চৰকাৰী মৰ্যাদাৰ কাৰণে আজি এইটো মাতিছোঁ বা আমি বিচাৰিছোঁ চৰকাৰৰ পৰা। কিন্তু আমি অলৰেডি গৌ মাতাক আমাৰ ৰাষ্ট্ৰীয় মাতাৰ মৰ্যাদা আমি অলৰেডি দিছোঁ। তেওঁ সকলো আমাৰ সনাতনী ৰাইজক আমি আহ্বান কৰিব বিচাৰিছোঁ যে তেওঁলোকে সকলোৱে আজিৰ তাৰিখত গৌ মাতাৰ মাতক সকলোৱে গৌ মাতাক ৰাষ্ট্ৰীয় মাতা মৰ্যাদা প্ৰদান কৰাৰ কাৰণে আৰু য'ত গৌ হত্যা হৈ আছে, গৌ হত্যা আমাৰ ভাৰতবৰ্ষত অথবা আমাৰ অসম ৰাজ্যত गौ हत्या बंद हो लगे। हिंदुओं को हम बटने नहीं देंगे और गौ माता को हम कभी कटने नहीं देंगे। এইটো আমাৰ ভাৰতবৰ্ষৰ এটা শ্লোগান হয়। এইটো শ্লোগান লৈ কিনে আজি আমি প্ৰতিবাদ কৰি আছোঁ বা আমি এটা স্মাৰক পত্ৰ চৰকাৰক দাবী কৰি আছোঁ যে সকলোৱে আমাক সহযোগ কৰিব। চৰকাৰ প্ৰতিনিধিকো আমি এই বিষয়ত অৱগত কৰাব বিচাৰিছোঁ যে চৰকাৰেও অতি সোনকালে এই ব্যৱস্থা কৰিব লাগিব। এই কাৰ্যসূচী আমাৰ মোটামুটি আমাৰ এবছৰৰ কাৰ্যসূচী এইটো আজিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। এইটো কাৰ্যসূচীৰ আমাৰ মাননীয় সভাপতি আমাৰ এইটো প্ৰগ্ৰামৰ আজিৰ এই প্ৰগ্ৰামৰ সভাপতি আমাৰ নন্দী বাবা হয় আৰু ইয়াৰ প্ৰধান সংযোজক আমাৰ সংৰক্ষক আমাৰ গৌ মাতা দা হয়। হয়, গোটেই ভাৰততে আজিৰ এই কাৰ্যসূচীটো আমি পালন কৰি আছোঁ। গৌ মাতাৰ সন্মানৰ কাৰণে আমি স্মাৰক পত্ৰ দাখিল কৰিবলৈ গৈ আছোঁ। কাৰণ আমি শুনি আহিছোঁ, সৰুৰ পৰাই শুনি আহিছোঁ যে গৌ মাতা আমাৰ মাতা হয়, আমি মানে ছেকেণ্ড মাদাৰ হয় আমাৰ। কিন্তু ভাৰতবৰ্ষত আজি 2 নম্বৰ স্থানত গৌ হত্যা বিফ এক্সপৰ্ট আহিছে বুলি আমি শুনা পাইছোঁ। এই কথালৈ আমি বহুত দুখিত। এই বন্ধ হ'ব লাগে গৌ হত্যা, কাৰণ এই আমাৰ শ্ৰদ্ধাৰ বিষয়। এইটো কোনেও মানে কৰিব নালাগে, গৌ হত্যা কৰিব নালাগে। চৰকাৰক এই আপিল কৰোঁ যে গৌ হত্যা বন্ধ কৰক, কাৰণ গৌ হত্যাৰ আমাৰ শ্ৰদ্ধাৰ বিষয়। এই কথালৈ চৰকাৰে অলপ ভাবিব লাগে। আপোনালোকে শুনিবলৈ পাইছে চাগে, নেতাহঁতে কয় যে ভাই और बहनों, এই ভাই और बहनों সম্বন্ধটো ক'ৰ পৰা আহিল? যদি আমাৰ মা একে হয় তেতিয়াহ'লে আমাৰ সম্বন্ধটো ভাই और बहनों হ'ব। যদি আমাৰ মা একে নহয় কেনেকৈ আমাৰ ভাই? আমাৰ মা এটা, গৌ মাতা আমাৰ এটাই মাতা, তাৰ কাৰণে আমি ভাই ভনীৰ আমাৰ সম্বন্ধটো বাচি আছে। এইটোৱে কথা ক'ব। সবচে বেছি বিফ এক্সপোর্ট কান্ট্রি ক'ব গ'লে ব্ৰাজিলৰ পিছত আমাৰ ইণ্ডিয়া আছে। চ' এইবোৰ বস্তু মই চৰকাৰত এটাই আহ্বান কৰোঁ, এইবোৰ বিফ এক্সপোৰ্টটো বন্ধ কৰক। যিমান সোনকালে পাৰে এইটো বিফ এক্সপোৰ্টটো বন্ধ কৰিব লাগে। জয় সীতাৰাম। মই মানে এইটোৱে ক'ব বিচাৰোঁ যে মই আপোনালোকক সেৱা ধৰিছোঁ যাতে এইটো গৰুটো যাতে হত্যা নকৰে, এইটো মানে আমি নিবিচাৰোঁ। আমি গৰুটোক পূজা কৰোঁ, কিন্তু এইটো কাম কৰিব নালাগে। কাৰণ আমাৰ বহুত দুখ লাগে।